মই ডাক্তৰ জুৰি খনিকৰ MATRIKAS IVF CENTRE গুৱাহাটীৰ পৰা কৈছো। আজি মই আপোনালোকক ক'বলৈ ওলাইছো শুক্ৰৰ গুণগত মান আমি কিদৰে উন্নত কৰিব পাৰোঁ। যোৱা কেইদশক মানৰ পৰা দেখা গৈছে যে মতা মানুহৰ শুক্ৰৰ গুণগত মান ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে। ইয়াৰ কাৰণ হিচাপে বিভিন্ন ধৰণৰ এনভাইৰনমেন্টেল পলিউশ্যন, লাইফষ্টাইল এইবিলাককে জগৰীয়া কৰিব পাৰি। স্মোকিং and chewing tobacco এটো এটা অন্যতম কাৰণ আৰু ইয়াক আমি কিদৰে এই মান আমি উন্নত কৰিব পাৰোঁ তাৰ কাৰণে আমি কিছুমান উপায় অৱলম্বন কৰিব পাৰোঁ। যিসকলে স্মোকিং কৰে স্মোকিংটো এৰিব লাগিব। স্মোকিঙে স্পাৰ্মৰ কোৱালিটি আৰু মটিলিটি ইয়াৰ ওপৰত বহুত প্ৰভাৱ পেলায়। টবেকো চিউইং আৰু স্মোকিং দুইটাই এই ক্ষেত্ৰত বহুত বেছি ধৰণে প্ৰভাৱ পেলায়। এলকহল মদ্যপানেও এই ক্ষেত্ৰত প্ৰভাৱ পেলায়, কিন্তু যদি ৰেগুলাৰলি মদ্যপান কৰে তেনেহ'লে স্পাৰ্মৰ কোৱালিটি ডিটেৰিয়েট কৰে, কিন্তু কম পৰিমাণে মাজে মাজে খালে সেইটোৱে বিশেষ একো অপকাৰ নকৰে। ইয়াৰ উপৰি লাইফষ্টাইল ডিজিজবিলাক আজিকালি যেনে ডায়েবেটিছ, থাইৰইড, হাইপাৰটেনশ্যন, বেছি প্ৰেছাৰ, হাই প্ৰেছাৰ থকা মানুহৰ এইবিলাকৰ ক্ষেত্ৰত স্পাৰ্মৰ কোৱালিটি, কোৱান্টিটি and মটিলিটিৰ তাৰতম্য ঘটে। আৰু সেইকাৰণে ডায়েবেটিছটোতো কমপ্লিটলি লাইফষ্টাইল ডিজিজ। বেছিভাগ ডায়েবেটিছ টাইপ 2 ডায়েবেটিছ লাইফষ্টাইল ডিজিজে। বেছিভাগ মানুহে আজিকালি অবেচিটিটো এটা ডাঙৰ ফেক্টৰ। জাংক ফুড খাই পেলাই মানুহ বহি থাকে। শাৰীৰিক কষ্ট আজিকালি বেছিভাগ মানুহে কম কৰে, গতিকে অবেচিটিটো এটা স্পাৰ্ম কোৱালিটি ডিটেৰিয়েশ্যন এটা ডাঙৰ কাৰণ। দেখা গৈছে যে যদি 5 to 10% অবেচিটি কমি যায় তেতিয়াও স্পাৰ্ম কোৱালিটি ইম্প্ৰুভমেণ্ট হয়। তাৰপিছত আমি দেখা যায় যে কিছুমান নিউট্ৰিটিভ ভেলু থকা ফুডৰ পৰা স্পাৰ্ম কোৱালিটি ইম্প্ৰুভ কৰিব পৰা যায়। গতিকে ফুডত আমি কিছুমান সুষম খাদ্যৰ খুবেই জৰুৰী। সুষম খাদ্য খাব লাগে। আৰু কিছুমান ফেক্টৰ থাকে যে যিয়ে স্ক্ৰোটেল টেম্পাৰেচাৰটো বঢ়ায়। যিসকলে খুব বেছি সময় ধৰি ড্ৰাইভ কৰি থাকে বা যিসকলে খুব টাইট পেণ্ট পিন্ধে তেওঁলোকৰ ক্ষেত্ৰতো কেতিয়াবা এই প্ৰব্লেমৰ দেখা যায়। আৰু যিসকলে লেপটপত বহুত অধিক সময় কাম কৰিলেও এই ক্ষেত্ৰত প্ৰব্লেম হ'ব পাৰে। আগতে স্পাৰ্ম কোৱালিটি যিটো আছিলে, গতিকে আজিকালি স্পাৰ্মৰ গুণগত মানটো ইমানেই ক্ৰমাগতভাৱে হ্ৰাস পাই আছে যে যিটো নৰ্মেল স্পাৰ্মৰ নৰ্মেল পেৰামিটাৰ্ছটোৱে এতিয়া গোটেই বিশ্বতে মানটো হ্ৰাস কৰিব লগা হৈছে। গতিকে যিখিনি আমি প্ৰিভেণ্ট কৰিব পাৰোঁ যে কিছুমান আমাৰ খাদ্যত আজিকালি থাকে প্ৰিজাৰ্ভেটিভ থাকে আৰু বহুত হৰমন জাতীয় বস্তু খাদ্যত প্ৰিজাৰ্ভেটিভ হিচাপে ইউজ কৰা যায়। গতিকে এই খাদ্যৰ পৰাও বহু পৰিমাণে এই ক্ষেত্ৰত এফেক্ট হয়। আপোনালোকে যিখিনি ফেক্টৰ নিজে নিজে আঁতৰ কৰিব পাৰে লাইফষ্টাইলটো আৰু কিছুমান হেবিট চেঞ্জৰ জৰিয়তে আপোনালোকৰ নিজৰ স্পাৰ্মৰ কোৱালিটিটো অলপ হ'লেও ইম্প্ৰুভ কৰিব পাৰে। ধন্যবাদ।